নমস্কাৰ। কবিতাৰ শিৰোনাম মই নাৰী। কবিতাৰ কথা ধৃতিস্মিতা বৈশ্য। আবৃত্তি প্ৰীতি কলিতা। মই নাৰী। যিদিনা মোৰ জন্ম হৈছিল বহু লোক বিষণ্ণ হৈছিল। যিদিনা মই ডাঙৰ হৈছিলোঁ কিছু লোকৰ দৃষ্টি মোৰ শৰীৰৰ খলাবমাত নিবদ্ধ হৈছিল। মোৰ প্ৰতিবাদী কণ্ঠক চেপি ৰাখিছিলোঁ, মোৰ হাত দুখন বান্ধি ৰাখিছিলোঁ আৰু তেনেকৈয়ে মই পুৰত হৈছিলোঁ। ৰাতি আন্ধাৰৰ সুযোগ লৈছিল বহুজনে। মোৰ হৃদয় ক্লান্ত হৈ পৰিছিল। এটি চিঞৰ মাৰিছিলোঁ আৰু শব্দটো কেৱল মোৰ মাজতহে প্ৰতিধ্বনিত হৈছিল। মই জালবোৰ ফালি চিৰাচিৰ কৰিব খুজিছিলোঁ আৰু সিহঁতে মোৰ শৰীৰ ফালি চিৰাচিৰ কৰিলে, মোৰ মন ভাঙি দুটুকুৰা কৰিলে, মোক নিয়মৰ মাজত সুমাই থলে। মই ওলাব খোজোতে বাটত কাঁইটে বিন্ধিলে। মই নাৰী হ'ব খোজো। মোৰ প্ৰতিবাদী সত্তাত জাগৃত কৰিব খোজো হেজাৰ ৰুদ্ধ কণ্ঠ। হাতে হাত ধৰি আগুৱাব খোজো নাৰীৰ মুক্ত কণ্ঠ হয়। ধন্যবাদ। নমস্কাৰ।